এবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ৰিজাল্টক লৈ আহিছে বিগ ব্ৰেকিং নিউজ। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এবাৰ পৰীক্ষাৰ ফলাফল প্ৰকৃততে কেতিয়া প্ৰদান কৰা হ'ব, কেতিয়া অনুষ্ঠিত কৰা হ'ব কম্পাৰ্টমেণ্টেল পৰীক্ষা, বহিৰ ৰিচেকিং কেতিয়া কৰিব পাৰিব, সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ সকলোকে, আজিৰ ভিডিঅ'টোলৈ মই বিশ্বজিৎ বৰাই স্বাগতম জনাইছোঁ। প্ৰথমে জনাব বিচাৰিছোঁ মেট্ৰিকৰ ৰিজাল্ট সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এবাৰ অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আপোনালোকে চাব পাৰিব sebaonline.org জৰিয়তে। আৰু এই সম্পৰ্কত আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট। এবাৰ অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফলাফল জুনৰ ভিতৰত আপোনালোকে লাভ কৰিব। জুন মাহৰ প্ৰথম সপ্তাহত আপোনালোকে নিশ্চিতভাৱে লাভ কৰিব এইবাৰ পৰীক্ষাৰ ফলাফল। ইপিনে বহি পুনৰ মূল্যায়নৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব জুন মাহত, আৰু জুনৰ ভিতৰতে আপোনালোকে ইয়াৰ ফলাফলো লাভ কৰিব। লগতে এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অনুত্তীৰ্ণ হ'ব আৰু যিকেইটা বিষয়ত অনুত্তীৰ্ণ হ'ব তেওঁলোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব। আৰু এই পৰীক্ষা জুলাইত অনুষ্ঠিত হ'ব আৰু আগষ্টৰ ভিতৰত ইয়াৰ ফলাফল ঘোষণা কৰা হ'ব। ইপিনে উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত ৰিজাল্ট সম্পৰ্কত আপোনালোকক জনাব বিচাৰিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট। এইবাৰ উচ্চতৰ মাধ্যমিকৰ ৰিজাল্টটো আপোনালোকে মে' মাহতে লাভ কৰিব পাৰিব। লগতে উল্লেখ কৰা হৈছে যে এইবাৰ বহিৰ ৰিচেকিং কৰিব পাৰিব আপোনালোকে জুন মাহত, আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষা জুলাইত অনুষ্ঠিত কৰা হ'ব আৰু ইয়াৰ ৰিজাল্ট আগষ্টৰ ভিতৰতে প্ৰদান কৰা হ'ব।